Hey everyone, মোৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে। আজি হৈছে নৱেম্বৰৰ 16 তাৰিখ আৰু এতিয়া মই আছো শিলঙত। মই শিলঙত কেনেকৈ মানে মোৰ হোষ্টেল খালি কৰিবলৈ অৰ্ডাৰ দিলে সেইকাৰণে আহিব লগা হ'ল। আমি 5 জনী আহিছো আৰু ৰাস্তাত আহোতে ভিডিঅ' কৰিব নোৱাৰিলো আৰু আজি মই বহুত দিনৰ মূৰত ভিডিঅ' মানে বনাইছো। মই সময় পোৱা নাছিলো সেইকাৰণে কোনো যাতে বেয়া নাপায় আৰু আহোতে অকমান ভিডিঅ' কৰিলো আৰু মানে খুব বহুত বেছি বেয়া লাগিছে কাৰণ হোষ্টেল খালি কৰিব যে লকডাউন দিয়াৰ পৰা মাৰ্চৰ 18 তাৰিখে ঘৰলৈ গৈছিলো আৰু এতিয়া নৱেম্বৰত আহিছো। হোষ্টেলৰ অৱস্থা নাই। মই আপোনালোকক দেখুৱাম, মই ভিডিঅ' কৰি থৈছো। লৰালৰিকে বস্তুখিনি সামৰিলো। তাৰপিছত এতিয়া বস্তুখিনি লৈ আমি থাকিম শিলঙতে 2 দিন। মই আপোনালোকক দেখুৱাই থাকিম, সেইকাৰণে ভিডিঅ'টো চাই যাব আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ চাই কেনে লাগে। বলক তেন্তে আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এয়া আমি এতিয়া গৈ আছো শিলঙলৈ বুলি চুমুত গৈছো আমি আৰু আমি গৈছো 5 জনী। মোৰ লগৰ বাকি কিজনী হৈছে নগাঁৱৰ আৰু মই হৈছো ডিফুৰ। এয়া আমি নেহু পালোহি। নেহুত আমি হোষ্টেলত থাকো, মেইন হোষ্টেলত। এইটো হৈছে আমাৰ হোষ্টেল। মই আপোনালোকক দেখুৱাই যাম, আপোনালোকে চাই যাব। আৰু এই কিজনী হৈছে মোৰ লগৰ কেইজনী। আমি নেহুত MA কৰি আছিলো হিন্দীত আৰু এতিয়া আমাৰ শেষ হ'ল কাৰণ এটা সেমিষ্টাৰ আমি নাপালো লকডাউনৰ কাৰণে। অনলাইনে সকলোবোৰ হ'ল, ৰিজাল্ট দিলে, এতিয়া আমাৰ কমপ্লিট হ'ল। সেইকাৰণে আমাক এতিয়া হোষ্টেল খালি কৰিব দিছে আৰু আমি এতিয়া আহিছো হোষ্টেল খালি কৰিবলৈ। এইটোৱে হৈছে আমাৰ হোষ্টেল। ইয়াত 3টা হোষ্টেল আছে। এইটো ৰিচাৰ্চ স্কলাৰখিনিৰ কাৰণে আৰু PG ওমেনৰ কাৰণে এই সাইডৰ 2টা হোষ্টেল। এইটো এটা আৰু এইটো। আমি 6 নম্বৰটোত আছিলো। Enter my hostel. এইটোৱে হৈছে মোৰ ৰুম 9 নম্বৰ। এইটো হৈছে মোৰ ৱাৰ্ডটপটো। দেখিছে বস্তুখিনি একদম অৱস্থা বেয়া হৈ আছে কাৰণ মাৰ্চৰ পৰা বন্ধ হৈ আছিলে। আমি হোষ্টেলত থাকিবই নাপালো ভালকে, সেইকাৰণে খুব বেছি দুখ লাগিছে। আৰু এতিয়া মই মোৰ বস্তুখিনি সোনকালে সামৰি লওঁ। আপোনালোকক পিছত লগ পাই আছো। অলমষ্ট মোৰ বেডখন মই খালী কৰিলোঁ। কিছুমান বস্তু নিব নোৱাৰোঁ। ৱাৰ্ডটপ খালী, অল এভৰিথিং ডান। এজনী আহিব, তাই অহা নাই। তাইও খালী কৰিলে। এইবিলাক বস্তু নিয়া নাই আৰু অৱস্থা নাই। আপোনালোকক দেখুৱাম আমাৰ হোষ্টেলটো। ঐ
কৃষ্ণ কোৱা তোমাৰ আহি কেনেকুৱা লাগিলে পুনৰ বা নেহুলে আহি কান্দিও ফিল হৈছে এই জেগাখিনি বহুত মিছ কৰিছোঁ আমি লগতে বহুত অৱস হৈ আছোঁ হালত এনাৰ্জি লেভেল ল' এনাৰ্জি ল' আগলৈ যাব লাগে গৈ আছোঁ পাছলৈ এতিয়া আমি য'ত থাকিম তালৈ বুলি গৈ আছোঁ আমি বস্তুখিনি সামৰি হোষ্টেলতে ৰাখি আহিছোঁ কাৰণ আমি শ্বিলঙত থাকিম 2 দিন 18 তাৰিখে আমি পুনৰ বস্তুখিনি লৈ আকৌ ঘৰলৈ বুলি গুচি যাম এয়া আমি এতিয়া ৰুম পালোহি ৰাতি 7টামান বাজিছে কাৰণ ইউনিভাৰ্চিটিতে আমাৰ বহুতখিনি কাম আছিল ভাগৰ লাগিছিলে সেইকাৰণে আমি সোনকালে শুই গ'লো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তেনেহ'লে আজিলৈ আহিছোঁ পুনৰ লগ পাম আন এটা ভিডিঅ'